আমি বৰ্তমান এতিয়া ৰহাৰ পৰা গৈ আছোঁ ৰহাৰ পৰা এতিয়া ব্ৰহ্মপুৰ গৈ আছোঁ ৰহাত মানে পাপাক থ'ব গৈছিলোঁ তই মাথাটো বেছি সিফালে ওলাই নিদিবি তাৰপিছত আগফালে চাওক নিজে নিজে দেখাই লাগে গতি কৰি আছোঁ ইফালে নেকি তাৰ পৰা আগফালে চাওক এতিয়া এইখিনি জংঘল ৰাস্তা এটা হাইৱে হয় হাইৱে ৰাস্তাটো আমাৰ এনেকৈ হয় অসমৰটো